হে গাইজ নতুন এটা ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি পুৰা টিংটিঙীয়া ৰ'দ দি আছে, ইয়াত চাব পাৰে আপোনালোকে। মই আছোঁ বৰ্তমান ৰিক্সা চলাই আছোঁ, ৰিক্সা চলাই আছোঁ মই বৰ্তমান। এতিয়া বাজিল 12 বাজি পাৰ হ'ল আৰু মই এনেকৈ ৰিক্সা চলাই আমাৰ চকুত মানে সাপ্তাহিক বজাৰ আছেতো, সেইকাৰণে আজি মানুহ বহুত বেছি হয় ভেৰগন চকটোত। সাপ্তাহিক বজাৰ মানে আজি শনিবাৰ, প্ৰত্যেক শনিবাৰে মানে সাপ্তাহিক বজাৰ হয়, বহুত ডাঙৰ বজাৰ। তো এনেকৈ গৈ আছোঁ, সেয়া আপোনালোকে গমেই পাইছে, একদম ৰ'দ পৰি আছে, ৰাস্তাটো পূৰা ৰ'দে ৰ'দ আৰু ইয়াৰ ছায়াবিলাক দেখিছে। এতিয়া গৈ আছোঁ আৰু মই মোটামুটি 3 কিলোমিটাৰমান যাব লাগিব চকলৈকে আৰু। তো এনেকৈ গৈ আছোঁ। ভিডিঅ'বিলাক চাই আছে নাই আপোনালোকে? চালে এনেকৈ নতুন আহিব, এইফালে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকৈ আৰু বহুত বেছি গৰম দি আছে, সেনাই ঘামি আছোঁ মানে একদম গৰমতে ঘামি আছোঁ। উপায় নাই, যাবতো লাগিবই, নহ'লে আৰু কি কৰিম। আহি পালোহি সদায় দেখুওৱাৰ দৰে ব্ৰিজখন, মানে এইখন দলং অলপ ডাঙৰ ওখ দলং আৰু। তো এনেকৈ আহি পালোঁ, এয়া আপোনালোকে চাব পাৰে। গৈ আছোঁ এনেকৈ, মানে বেছি গাড়ীবিলাক আহিলে মানে মই কেমেৰাটো অফ কৰি দিওঁ আৰু, সেইকাৰণে মানে কি হ'ব কি নহ'ব এইবিলাক চাই যাব। কণ্টেণ্ট নাই তেনেকৈ আৰু চিম্পল ভিডিঅ'। ভাল পালে লাইক কৰিব। 1 মিনিট ৰাস্তাটো মানে আপোনালোকে জংঘল বুলি ভাবিব পাৰে, একদম এন্ধাৰ জংঘলৰ দৰে যাই ভাল লাগে আৰু পৰিৱেশটো কিবা এটা ভাল লাগে, খুব ধুনীয়া পৰিৱেশ, যাই ভাল লাগে এনেকৈ। আপোনালোকে দেখিছে এই কোনোবা এজন কল কৰি আছিলে, তো মোবাইলটো কেনেকৈ মানে ভাইব্ৰেশ্যনো হোৱা নাই, চাইলেণ্টো কৰা নাই, চিম অপশ্যনটো দেখুৱাই নাই, মানে কেনেকৈ চাইলেণ্টত হৈ আছে মই বুজি নাপালোঁ। উপায় নাই। ধুনীয়া জিৰাবৰ কাৰণে আহঁত গছ এজোপা পাই গ'লোঁ ইয়াতে, খুব ধুনীয়া বতাহ পৰি আছে। ইফালে আৰু পথাৰ, ইফালেও পথাৰ, খোলা জেগা না, খুব ধুনীয়া বতাহ ইয়াতে। 1 মিনিট ৰেষ্ট লৈ লওঁ আৰু। ৰিক্সাৰ চাকাত মানে আগফালে কিবা এটা সোমাই আছে, সেইটো চাব লাগিব। শিল নেকি, চেট মাৰি আছে মানে, একবাৰ চাই লওঁ। যাত্ৰা দেখা পাই গ'লোঁ, এইটো শিল সোমাই আছে, খৰক মাৰি থাকে মানে, শব্দ এটা হয় আৰু। তো অলপমান ৰেষ্ট লৈ লওঁ। ইফালে মই দানা উঠাই লৈ আহিছোঁ, এটা বেগ মাছৰ, এটা বেগ গাহৰিৰ, তো 2টা বেগ লৈ আনিছোঁ। তো ইয়াতে ৰখি অলপমান জিৰণি লৈ লওঁ, মানে ৰাতিপুৱাৰ পৰা ৰিক্সাতে বহি আছোঁ, ৰিক্সাই চলাই আছোঁ মানে ৰাতিপুৱাৰ পৰা। তো অলপমান জিৰণি লৈ লওঁ ইয়াতে। কি ধুনীয়া বতাহ মাৰি আছে, বাহ, বহুত বেছি সুখ পাইছোঁ মানে ইয়াতে। বৰষুণ আহিলে ভাল আছিল, আৰু ৰ'দ দিলে ভাবোঁ বৰষুণ দিলে ভাল আছিল, ৰ'দ দিলে ভাল আছিল। মানে মানুহৰ সুখে নাই মানে না, শান্তি নাই আৰু, চব অশান্তি। এইবিলাক ৰিক্সাৰ পাৰ্টনাৰ গৈ আছে, মইহে জিৰণি লৈ আছোঁ। এতিয়া 1টা বাজিবৰ সময় হ'ল, মই আৰু ঘৰতে এতিয়া গা পা ধুই ভাত পানী খাই অলপমান জিৰণি লৈ ল'ম আৰু। তো উপায় নাই আৰু, কি হ'ব এই জীৱন তুমি নহ'লে। ঠিকে আছে বাৰু, বাকী চব ঠিকে আছে, মাত্ৰ অলপমান কষ্ট পাই আছোঁ গৰমটোৰ কাৰণে, বাকী বেলেগ একো নাই। গছজোপা চাওক, মজা। ইয়াতে মানে ৰখি পিনে জিৰাই থাকিলে অলপমান লেধে হৈ যাব মোৰ। চাবি অন কৰি ঘৰলৈ গৈ থকাই ভাল হ'ব, মানে ঘৰতে ফেনৰ বতাহ লৈ, ফেনৰ হাৱা লৈ খুব ধুনীয়াকৈ গা পা ধুই ৰেষ্ট লওঁগৈ। ইয়াতে মানে টাইমটোহে ৱেষ্ট হৈ যাব মোৰ। ঘৰলৈ যাওঁ আৰু 2 কিলোমিটাৰ বাকী আছে ঘৰলৈকে, এনেকৈ গৈ আছোঁ।
চাই আছে যদি লাইক কৰি যাব, ভাল লাগিব। তো আপোনালোকে কণ্টিনিউ কৰি থাকক মোৰ ভিডিঅ'। দিনটো ঘূৰি ঘূৰি আহি ফাইনেলি মই ঘৰত সোমালোঁ। পিছত গা পা ধুই ল'লোঁ, বহুত গৰম আছিলে আজি। গা পা ধুই অলপ ফ্ৰেছ হৈ ল'লোঁ, এতিয়াহে অলপ ভাল লাগিছে। মানে মূৰটো মানে ফ্ৰেছ লাগিছে আৰু মূৰ চুৰ মানে বিষোৱাৰ চান্স থাকে গৰমত, সেনেকৈ আৰু। এতিয়া আহি পিনে গা পা ধুই দিলোঁ, ভাল লাগিল। তো এইফালে মোৰ ৰিক্সাখনৰ এই তলত যে গছকা মানে এইকেইখন থৈ দিলোঁ, মানে বহুত বেছি লেতেৰা হৈ আছিলে। এনেকৈ অলপমান চাফা কৰি দিলোঁ, পেচেঞ্জাৰবিলাকে উঠি ভাল পায়। এই মানে ৰিক্সাবিলাক চাফা হৈ থাকিলে উঠি ভাল পায় আৰু সেইকাৰণে মানে আহি পিনে মই থৈ দিলোঁ আৰু। তো বাকী যিয়ে নহওক, এতিয়াতো ইমানখিনি এইখিনিলৈকে চোৱাৰ বাবে বহুত বেছি ধন্যবাদ। কেমেৰাটো হয়তো আপোনালোকে ধোৱা ধোৱা দেখি পাই আছে কিজানি, কাৰণ কি কয় এইটো, এতিয়া সন্ধিয়া হৈ আহিলতো, বেলি নাই এতিয়া, মাত্ৰ পোহৰটোহে মানে পৰি আছে। তো সেইকাৰণে এনেকৈ হ'বই মানে কেমেৰা, উপায় নাই আৰু। তো কি ক'ম এতিয়া আৰু, ভিডিঅ'বিলাক চাই গৈ থাকিবা। আকৌ এবাৰ গৈছোঁ এনেকৈ আৰু, কি কৰিম কি নকৰিম, ঘৰত আহিলেও আদাং আদাং লাগে। মানুহো নাই তেনেকৈ, অকলে মই, অকল মানে কি আৰু মা দেউতা আছে বাৰু, বেলেগ মানুহ নাই, সেয়াই আৰু। এতিয়া ৰাস্তাত ওলাই গৈ দোকানতে অলপমান বহিব লাগিব, ৰাতিৰ ভাত সাজ চোৱালৈকে। মোটামুটি ভাত 8টা, 8:30, 9টাৰ ভিতৰত ভাত হৈ যাব। সেইখিনি সময়তে খাব লাগিব আৰু ভাত খাই মেলি ঘুমাব লাগিব, আৰু অহাকালি আকৌ এই একেদৰে ডিউটিলৈ ওলাব লাগিব। সেয়াই আৰু, কাম নকৰিলেতো আৰু নহ'ব, কামটো কৰিবই লাগিব, সেইটোৱে আৰু। নাই আগৰে হ'ল 2 সপ্তাহ। হা এতিয়া কমছি বোলে। হয় বজাৰৰ পৰা মানে গাহৰি পোৱালি আজি 2 সপ্তাহমান আগতে অনা আছিলে। তো ৰাস্তাৰ সন্মুখতে বান্ধি থোৱা আছিলে। তো গাঁৱৰে এজনী বৌয়ে দেখি পিনে কৈছে আৰু আজি আনিলে নেকি, কাৰণ আজি শনিবাৰ বজাৰ, সাপ্তাহিক বজাৰ আছিলে ন আমাৰ ফালে। তাকে ক'লে আৰু আজি আনিছে নেকি, নাই আজি অনা নহয়, 2 সপ্তাহ হৈ গ'ল বুলি কৈ দিলোঁ আৰু। অলপ মিঠা হৈছোঁ আৰু মানে ইমান টকা পইচা আছেনে বুলি ভাবিব না, সেইকাৰণে আৰু নাই বুলি কৈ দিলোঁ। বাকী কেমেৰা বেয়া এইটা নাই, কি কৰিব কি ৰকমনো দেখা পায় বোলে। কেমেৰাটো গোটেই ধুঙা ভাল কেমেৰা হ'লে ভাল জানিব। 3 মিনিট হৈ গ'ল। বজাৰত নিগিলি বে, তো এনেকৈ আৰু। দুইটা ফুলকেইটা তামাম ফুলি আছেচোন, আন্ধাৰ হৈ গ'ল একদম, কেমেৰাটোৱে গোটেই ধোৱা হৈ গ'ল। তো আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে, বাই।